এইখিনিতে নিউজ টাইম আছাম 24 সমূহ দৰ্শক স্বাগতম জনাই লৈ আজি এটা প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ওলাইছোঁ যে আইনৰ দৃষ্টিত সকলো সমান নহয় নেকি, অৰ্থাৎ যি সমতা স্থাপনৰ কথা কোৱা হৈছে 14 নম্বৰ অনুচ্ছেদত ভাৰতীয় সংবিধানৰ, সেয়া সকলোৰে কাৰণে নহয় নেকি? তো আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এগৰাকী জনপ্ৰতিনিধিৰ কাণ্ড জ্ঞানহীন এক ঘটনা। তো সেইগৰাকী জনপ্ৰতিনিধি আন কোনো নহয়, যিগৰাকী জনপ্ৰতিনিধিয়ে নিশা 12 বজাত এই কাৰফিউ যি আছে কাৰফিউ উলংঘা কৰিছিল। আৰু এইগৰাকী জনপ্ৰতিনিধি এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ জনপ্ৰতিনিধি হয়। এই জনপ্ৰতিনিধিজনে ৰাতি 12 বজাত নিশা 12 বজাত এখন চেলুনত, গুৱাহাটীৰ উলুবাৰীৰ এখন চেলুনত দাড়ি কাটিবলৈ গৈছিল এখন বাহন লৈ। আৰু তাতেই যেতিয়া সাংবাদিকে থকা সৰকা কৰে, বিভিন্ন ধৰণৰ প্ৰশ্ন সোধা আৰম্ভ কৰে, তেতিয়াই এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে যি পৰিচয় দিছে বিধায়কজনৰ কাণ্ড জ্ঞানহীন ধৰণৰ মন্তব্য হয়। সাংবাদিকে সুধিছিল যে ছাৰ কাৰফিউ চলি আছে এতিয়া, তো আপুনি বাহিৰলৈ ওলাই আহিছিল। তেতিয়া কৈছিল যে তহঁত ঘৰতে সোমাই থাক, মই নিশাও ঘূৰোঁ, মই ৰাতিও ঘূৰোঁ, তহঁতে ঘৰত সোমাই থাক। তেতিয়া সাংবাদিকে কৈছিল সাংবাদিকৰ অধিকাৰ আছে, ৰাইটছ আছে কাৰফিউৰ সময়ত ঘূৰিবলৈ, কিন্তু এগৰাকী জনপ্ৰতিনিধি আছেনে? আৰু যদিহে জনপ্ৰতিনিধিজনে তেনেকুৱা ধৰণৰ কাৰ্য কৰে, তেতিয়াহ'লে ভাবকচোন সাধাৰণ জনতাই কি কৰিব বা কি নকৰিব। আৰু লাঠিচাৰ্জ কৰা হয় সাধাৰণ জনতাক, কিন্তু প্ৰশাসন ক'ত আছে? এতিয়া নাকত তেল দি শুই আছে নেকি? প্ৰশাসনৰ চকুত ধৰা পৰা নাই নেকি, নে ধৰা পৰিও পৰা নাই? তো গুৱাহাটীৰ উলুবাৰীৰ এখন চেলুনত দাড়ি কাটিবলৈ গৈছিল নিশাৰ ভাগত, নিশা 12 বজাত। আৰু তেতিয়াই সাংবাদিকে সোধপোছ আৰম্ভ কৰাত কৈছিল বিধায়কজনে যে মই নিশাও ঘূৰি ফুৰোঁ। সাংবাদিকে সুধিছিল তেতিয়া যে আপুনি নিশাৰ কাৰফিউ উলংঘা কৰিলে, কাৰফিউ চলি থকা সময়ত তহঁত ঘৰতে সোমাই থাক, তেনেকৈ সাংবাদিকক কৈছিল মই নিশাও ঘূৰোঁ। কি এক অদ্ভুত ধৰণৰ বাচ্চা। তো সেইগৰাকী বিধায়ক আন কোনো নহয়, সেইগৰাকী বিধায়ক সকলোৰে পৰিচিত, আপোনাৰো পৰিচিত। সেইগৰাকী বিধায়ক হ'ল ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী বিধানসভা সমষ্টিৰ এগৰাকী বিধায়ক জয়ন্ত মল্ল বৰুৱা। তো জয়ন্ত মল্ল বৰুৱাৰ যি কাণ্ড জ্ঞানহীন কাৰ্য আছে, সেয়া আজি বিভিন্ন সংবাদ মাধ্যমে পোহৰাই দিছে। সাধাৰণ জনতাক যিধৰণে লাঠিচাৰ্জ কৰা হয়, কিন্তু এই ক্ষেত্ৰত প্ৰশাসন ক'ত আছে? মুকলিমূৰীয়া প্ৰশ্ন প্ৰশাসনলৈ। সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে যে সাধাৰণ লোকৰ ক্ষেত্ৰত আইন প্ৰযোজ্য হয়, কিন্তু ৰাজনীতিবিদ বা ক্ষমতাশালী যিসকল আছে, হাত দীঘল মানুহৰ ক্ষেত্ৰত যি কাৰফিউ আছে, যি আইন আছে, সেয়া ক'ত থাকে? কিয় ৰেহাই দিয়া হয়? আইনৰ চকুত কি সকলো সমান নহয়? আমাৰ সংবিধানে দিয়া অধিকাৰ 14 নম্বৰ অনুচ্ছেদত, 14 নম্বৰ অনুচ্ছেদত উল্লেখ আছে যে আইনৰ চকুত সকলো সমান, কিন্তু বাস্তৱত সেয়া ওলোটা।
বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই ভাঙিলে সান্ধ্য আইনৰ নিয়ম যি নাইট কাৰফিউ আছিলে নাইট কাৰফিউৰ যি নিয়ম আছিলে তাক অৱমাননা অৰ্থাৎ উলংঘ কৰিলে খুদ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই আৰু তেখেতে প্ৰতিনিধিত্ব কৰে নলবাৰী বিধানসভা সমষ্টিত নিশা 12 বজাত চেলুনত দাড়ি কটাত ব্যস্ত জয়ন্ত মল্ল বৰুৱা আপোনালোকে ভাবকচোন কথাটো নিশা 12 বজাত চেলুনত দাড়ি কটাত ব্যস্ত আছে আৰু তেতিয়াই সাংবাদিকৰ নাচুৰ বান্দা কম নহয় সাংবাদিকে তেতিয়া সাংবাদিকৰ মুখামুখি হয় আৰু সাংবাদিকে এটা প্ৰশ্ন সোধে আৰু প্ৰশ্নৰ এক বিস্ফোৰক মন্তব্য আগবঢ়ায় খুদ বিজেপি বিধায়কে উল্লেখ কৰিলে কোভিডৰ ফলত যি ধৰণৰ এক কোভিডৰ বিভীষিকাময় পৰিস্থিতিৰ কাৰণে কাৰফিউ দিয়া হৈছিল তাক অৱমাননা কৰিলে এগৰাকী জনপ্ৰতিনিধি আৰু জনপ্ৰতিনিধিয়ে সাংবাদিকে যেতিয়া সুধিছিল যে ছাৰ আপুনি ইমান ৰাতি নিশা 12 বজাত যে আপুনি তেতিয়া কৈছিল যে কাৰফিউ চলি থকা সময়ত ঘৰত থাক তহঁতে ঘৰত থাক কাৰফিউ চলি থকা সময়ত মই নিশাও ঘূৰি ফুৰোঁ তেনেদৰে মন্তব্য আগবঢ়াইছে জয়ন্ত মল্ল বৰুৱাই উলুবাৰীৰ ৰাজু ৰিয়াজ নামৰ চেলুনত জয়ন্ত মল্ল বৰুৱাই দাড়ি কাটিছিল উলুবাৰীৰ ৰাজু ৰিয়াজ নামৰ চেলুনত জয়ন্ত মল্ল বৰুৱাই এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই দাড়ি কটাত ব্যস্ত আছিল এক বিলাহী জীৱন কটাই আছে এনে বিভীষিকাময় কাল ৰূপ ধাৰণ কৰা কোভিডৰ এনে সময়ত গতিকে আপোনালোকক জনাই আছোঁ যে জয়ন্ত মল্ল বৰুৱাই কেনেধৰণে সান্ধ্য আইন যি আছে নৈশ সান্ধ্য আইন তাক অৱমাননা কৰিছে ৰাতি 12 বজাত সাংবাদিক অহা খবৰ পাই আঁতৰি যোৱাৰ চেষ্টা কৰিছিল বিধায়কগৰাকী কিন্তু ভাগ্য বেয়া কপাল বেয়া সাংবাদিকৰ মুখামুখি হ'বলগীয়া হ'ল আৰু পৰিস্থিতি বেয়াৰ পিনে ডাল খালে আৰু সকলো পোহৰলৈ আহিবলৈ সক্ষম হয় তো সাংবাদিকে যেতিয়া সুধিছিল তেতিয়া উল্টা সাংবাদিকক প্ৰশ্ন সুধিছিল সাংবাদিকে প্ৰশ্ন সোধাত আৰু তেখেতৰ সাংবাদিকক প্ৰশ্ন সুধি বহুতো সমস্যাৰ সৃষ্টি কৰিছে বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই সান্ধ্য আইনৰ যি নিয়ম আছিল তাক সম্পূৰ্ণৰূপে উলংঘা কৰিলে এইগৰাকী ৰাজনীতিবিদে ভাবকচোন এনেকুৱা ৰাজনীতিবিদৰ এনেকুৱা কাণ্ড জ্ঞান গতিকে জনপ্ৰতিনিধি কেনেকুৱা হ'ব লাগে যি নিজেই নামানে উপদেশতকৈ আৰ্হি ভাল নিজেই আগত শুদ্ধ হৈ লওক তাৰ পিছত বেলেগক দেখুৱাব পথ আৰু তেতিয়া আপোনালোকে ভাবকচোন ৰাতি নিশা 12 বজাত যিহেতু এগৰাকী সাধাৰণ লোকক প্ৰশাসনে লগ পালেহেঁতেন এনেকুৱা অৱস্থা কৰিলেহেঁতেন লাঠি চাৰ্জ কৰিলেহেঁতেন আনকি অৱস্থা বেয়াৰ পৰা ভাল পালেহেঁতেন অসম পুলিচে কিন্তু এই ক্ষেত্ৰত অসম পুলিচ সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰে কিন্তু আইনৰ দৃষ্টিত সকলো সমান কোৱা হৈছে কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে অকণমান পাৰ্থক্য ডিফাৰেঞ্চ আছে ৰাজনীতিবিদৰ কাৰণে বেলেগ ধৰণৰ আইন আৰু সাধাৰণ লোকৰ কাৰণে বেলেগ ধৰণৰ আইন ব্যৱহাৰিক ক্ষেত্ৰত আমাৰ ঘৰত চাই মই খাৰপিউ কি মইতো ৰাতি ঘূৰি থাকোঁ মইতো বাহিৰতে আছো নাই মোৰ মানুহবিলাক নাই মানুহবিলাক থাকে নহয় মানুহবিলাক থাকেই তাতে নাই তাৰমানে কি বহুতৰ থকা জেগা নাথাকে নহয় মানুহবিলাক বহুতৰ শুৱে তাতে থাকে এনেকা ষ্টাফবিলাক শুৱে নাথাকে ক'ত থাকিব থাকে শুৱে ষ্টাফবিলাক
ক'ত মইতো এইবিলাকে আছোঁ আপোনালোক যাওক না মই কেনেকৈ গ'লো আৰে এইটো মাৰে কি মোক তাৰ ওচৰত কি আছে মোক কি কিবা কাম চাই কৰা দেখা পাইছা নেকি মইতো কিবা কাম চাম কৰা নাই ন মই আমাৰ মানুহবিলাক ভিতৰত থাকিব পাৰে ন একো থকা জেগা নাই মানে ষ্টাফবিলাক এইটো আৰু দোকানৰ ভিতৰত তোমাক আৰু বন্ধ দোকান তুমি কিয় কেনেকৈ সোমাবা আৰে ভাই মানুহ থাকে চাকে আহে যায় কিয় আহিছে এইবিলাকতো ইমান হেৰি কৰিব নালাগে ন মানুহ আহে যায় দোকান আছে আহিব যাবই আৰু কোনো ডাঙৰ কথা নহয় মানে আমাৰ ষ্টাফবিলাক ক'ত থাকিব আৰু এতিয়া বহুতেতো যোৱা নাই ন গাঁও চাগে নাই চাওক এটা কথা কৈছোঁ দোকান পোহাৰ বন্ধ থাকে কিন্তু মানুহবিলাক ভিতৰত থাকে না নাই থকা জেগা নাই নহয় মানুহবিলাক থাকে না নাই আৰে বহুতৰ থকা জেগা নাই খোৱা জেগা নাই কি কৰিব তাত থাকে লগ ধৰিব পৰা আহিব পাৰে ন কি ডাঙৰ কথা আৰে আপোনালোক চব কথাটো কোৱাটো উচিত নহয় ন মোক আৰু এনে ধৰি কি লাভ আৰে যাৰে হওক আপুনি তাৰ মোক সুধি কি লাভ হ'ব কিয় আহে মানুহ কিয় আহিছে চব বস্তু কিয় বেলেগ আপুনি মোক ঘৰত ডাইৰেক্ট সোমাই যাব নেকি বন্ধ থাকিলে সেইটো নহয় ন যুঁজবস্তিৰ কথা নহয় ন এইটো নাই নাই এইটো বেয়া কথা এইটো যুঁজবস্তি কি কৰিছে কিয় আহিছে আপোনালোক ক'ব কৰাটো মোৰ এই নহয় এইবিলাক আপোনালোক এইটো ভাল নহয় এইটো ভাল নহয় নাই নাই এইটো কি ভং মোৰ মানুহ ভিতৰত আছে মোক কিয় এইটো কৰি মোক কিয় ধৰি আছে বুজি পোৱা নাই আৰে মোক কিবা চাইছে নেকি কিবা কিবা কৰি আছো নেকি কিয় খুলি দিম আপোনাৰ চাইডে মানুহ শুৱে জুৱে থাকে আপুনি কিয় এনেকৈ কিয় কৰে আপোনালোক মই খাৰপিও কি মইতো ৰাতি ঘূৰি থাকোঁ এইটো কি ডাঙৰ আপুনি চোন থকা আমাৰ ঘৰত চাই আপনি চলি থকা আমাৰ ঘৰত চাই মই খাৰপিও কি মইতো ৰাতি ঘূৰি থাকোঁ এইটো কি ডাঙৰ নিখানা মইতো